নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মানে এটা নতুন কাম আৰম্ভ কৰিছোঁ। অৱশ্যে কামটোত কিমান ছাকচেছ হ'ব পাৰোঁ সেয়া নাজানো। আপোনালোকৰ যদি আশীৰ্বাদ সদায় লগত থাকে নিশ্চয় ছাকচেছ হ'ব পাৰিম। অকল এইটো কামত নহয়, যিকোনো কামতে সদায় ছাকচেছ হ'ব পাৰিম। মাত্ৰ আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। আপোনালোকে সদায় আশীৰ্বাদ কৰি যাব। ইমান দিনে যেনেকৈ মোক মৰম দিছে তেনেদৰে মৰম আৰু আশীৰ্বাদ দিলে নিশ্চয় আগবাঢ়ি যাব পাৰিম। এয়া ডিছপ'জেবল ডিছ ভাইটিয়ে বনাই আছে। মই তাক দি আছোঁ মেটেৰিয়েল। সি বনাই আছে এইবোৰ মেটেৰিয়েল। এয়া বনোৱা হৈ গৈছে। এইখিনি এতিয়া আমি পেকিং কৰিম। পেকিং পেকেটত ভৰাইছোঁ। তাৰপিছত আমি পেকিং কৰিম গোটেইখিনি। এয়া পেকিং কৰা হৈ গ'ল। আৰু আমাৰ ইয়াত কি পায় গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক। যিহেতু বনোৱা ভিডিঅ' গোটেইখিনি দেখুৱাব পৰা নাই, অকল 14 নম্বৰ ডিছৰ ভিডিঅ'টোৱে দেখুৱাইছোঁ। বাকী আপোনালোকে 7 নম্বৰ 9 নম্বৰবিলাক ডিছো পাব, কফি কাপ পাব। সেইবোৰ মই দেখুওৱা নাই, বা বেলেগ বেলেগ কালাৰৰ ডিছো পাব, সেইবিলাকো দেখুওৱা নাই। কাৰণ বেলেগ বেলেগ চাইজৰ ডিছ বনাবলৈ আমি ডাইটো চেঞ্জ কৰিব লাগে। এটা ভিডিঅ'তে গোটেইখিনি ডাই এনেদৰে চেঞ্জ কৰাটো দেখুওৱা সম্ভৱ নহয়, সেয়েহে মই অকল এটাই দেখুৱাই দিছোঁ। কফি কাপো আপোনালোকে 100 ml 80 60 সকলোখিনি চাইজৰে পাব। এয়া ডিছপ'জেবল ডিছৰ কাম হাতত লৈছোঁ। এয়া বনাই আছোঁ। সকলোখিনি আমি হ'লচেল ৰেটতেই চেল কৰি আছোঁ আৰু আগলৈও এনেদৰে হ'লচেল ৰেটতেই চেল কৰি যাম। ডিছপ'জেবল সকলোখিনি বস্তু পাব ইয়াতে। বাতিৰ পৰা, গ্লাছৰ পৰা, কফি কাপ, তাৰপিছত ডিছ সকলোখিনিয়ে পাব। সৰু ডিছ, ডাঙৰ ডিছ, যিকোনো নম্বৰৰ ডিছেই পাব। গতিকে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। কাৰোবাক যদি হ'লচেল ৰেটত লাগে মোক যোগাযোগ কৰিব। মই মোৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ। আপোনালোকে মোক কল কৰিব। আৰু লাগিলে যদি ওচৰত হয় আমি পৰালৈকে সকলোখিনি দিবলৈ চেষ্টা কৰিম। আৰু যদি বেছি দূৰত হয় আপোনালোকে নিজেও নিব পাৰিব। নিজে ইচ্ছা কৰিলে নিলেই হ'ল, যদি ইচ্ছা নকৰে নিজে নিব বোলে লাগে আমাক দি থৈ আহিব লাগে, আমি দি থৈও আহিম। বন্ধুসকল, এই কামটো হাতত লৈ ভাল কৰিছোঁ নে বেয়া কৰিছোঁ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কাৰণ আপোনালোকৰ কমেণ্টেই আমাক বহুতখিনি উৎসাহ যোগায়। সেয়েহে এটা কমেণ্ট কৰি জনাব ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।